সৰু ল'ৰা ছোৱালী এটা থাকিলে যে ঘৰলৈ ঘূৰি আহোঁতে কিবা এটা বস্তু লৈ আহিলে যে টোপোলাটোলৈ চাই। আমাৰ টিকলিজনীও এতিয়া জনা হৈছে নহয়। এতিয়া দেউতাক আৰু জেঠায়েক আহিলে অফিচৰ পৰা কি আনিছে চাবলৈ ৰৈ থাকে। এইকেইদিন দেৱালী বুলি জেঠায়েকহঁতৰ অফিচত আৰু এওঁলোকৰ অফিচতো এইবিলাক কিবা কিবি দিছে যে গিফ্টবিলাক। অহাৰ লগে লগে টোপোলা খুলি পাঁ পাঁ কৰে, কিন্তু একো নাখায়। মিঠাইও দিছে, মিঠাই ইমানখিনি মিঠাই দিছে, একো মিঠাই নাখায়, বিস্কিট নাখায়, ড্ৰাই ফ্ৰুটছটো নাখায় বাৰু, খাওঁতে একো নাখায়, কিন্তু তাইক চব খুলি দিব লাগিব। পেকেটবোৰ খুলি নিদিলে হুলস্থুল, কিন্তু খাবলৈ মন নকৰে একো। কিন্তু সেই যে হেঁপাহটো সেইটো চায়ো ভাল লাগে বাৰু, চব খুলি পেলাই চাব বেগটো অনাৰ লগে লগে। আজিকালি কোনেও আমি চুবই নোৱাৰোঁ বেগ অনাৰ পিছত, তাইহে দৌৰি যাব। এই মিঠাইবোৰ লয়, মিঠাইবোৰ লৈ পেলাই ভাঙে, টুকুৰা টুকুৰ কৰে, নাখায়। এই হেঁপাহটোৰ কাৰণে ভাল লাগে আকৌ। এতিয়া এনেকুৱা হৈছে এওঁলোকে মানে অফিচৰ পৰা আহোঁতে সেইটো কাৰণে সদায় কিবা এটা লৈ আহে, সৰু বস্তু এটা হ'লেও লৈ আহে তাইলৈ। তাই মানে বৰ আশাৰে ৰৈ থাকে দেউতাক আহিলে বা জেঠায়েক আহিলে কিবা এটা আনিব বুলি।